हेलो दोस्तों, वेलकम बैक टू माय चैनल जन्डी ब्लॉग। तो आज हल 2023 জানুৱাৰী প্ৰথমটো দিন আৰু আজি দেওবাৰ আৰু মই ভিডিঅ' ভিডিঅ'ৰ জৰিয়তে সকলো অসমবাসীকে মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যাতে সকলোৰে এই বছৰটো সুখ শান্তি আৰু আনন্দৰে পাৰ হয় সেইটোৱে কামনা কৰিলোঁ। তো আৰু সেইবাবে আজি মই পথাৰত খানা খাবলৈ গৈ আছোঁ। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া পিকনিক খাবলৈ গৈ আছোঁ আমি পথাৰত আৰু এয়া চাওক চাই আছোঁ মানুহ আছে আৰু সেই তাতে বস্তুখিনি চাওক দোস্ত আনি আছে খানা বনোৱা বস্তু। এতিয়া গৈ আছোঁ পথাৰত পিকনিক খাবলৈ। তো বলক যাওঁ এতিয়া। এয়া চাওক দোস্ত মোৰ পথাৰ এয়া চাওক আইচ কি ধুনীয়া ভিউ গেলো বহুত দোস্ত ইয়াতে বহুত ৰ'দ দি আছে চাওক আগত দেখাই নাপায় ভালকৈ বেয়া ৰ'দ দিছে আৰু এয়া চাওক গৈ আছোঁ আমি পিকনিক খাবলৈ এতিয়া। এয়া চাওক ভণ্টি ডান্স নাচে ভণ্টি হ'ল পিকনিক স্পট। ইয়াতে খানা খাম আৰু এয়া বৌ আৰু ভণ্টি আহি আছে। এয়া চাওক ভণ্টি নাচতে চাই ভাল লাগে। ভণ্টি কি নাচে চা দে ভণ্টি নাচে হা মজা। তো দোস্ত ইয়াতে বহুত ৰ'দ দিছে। চাওক দোস্ত চকু মেলিবই নোৱাৰি বেয়া ৰ'দ দিছে দোস্ত বেয়া ৰ'দ দিছে। তো দোস্ত ইয়াতে চৌকা বনাই আছে। চাওক দোস্ত চৌকা বনাই আছে আৰু এয়া পিকনিক স্পট এয়া চাওক। ইয়াতে চৌকা জুই লগাবলৈ ইয়াতে জুই লগাই আছে। চাওক দোস্ত আৰু ভণ্টি অকল বহি আছে চাওকচোন দোস্ত দিন আছে নাচে খুন্দি ভণ্টি নানাচে এইটো বেয়া ৰ'দ দিছে দোস্ত। ইয়াতে ধোঁৱাও আছে। এয়া চাওক দোস্ত ইয়াতে খানা বনাই আছে। এয়া চাওক দোস্ত তাতে চব্জি বনাই আছে তাতে এয়া চাওক আৰু এইবিলাক ভাত দোস্ত। তো দোস্ত ইয়াতে সকলোৱে বহি আৰাম কৰিছে। এয়া চাওক দোস্ত চিৰা খাই আছে দোস্ত আৰু নৈত ভাইটিও ভিডিঅ' বনাব এতিয়া। দোস্ত বেয়া ৰ'দ দি আছিলে সেইকাৰণে মই এতিয়া ইয়াতে থিয় হৈ আছোঁ। ইয়াতে ছায়া আছে সেইবাবে থিয় হৈ আছোঁ আৰু ভাত হ'ব আৰু অলপমান টাইম পিছত। তো দোস্ত এতিয়া নৈতে ভিডিঅ' বনাই আছে। এয়া চাওক দোস্ত এয়া ভিডিঅ' বনাই আছে। চেনেলটাৰ নাম কওক। চেনেলটোৰ নাম হৈছে নৈৰিত বৰ্মন ব্লগছ। এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দোস্ত। ছাবস্ক্ৰাইব কৰিব নৈৰিত ব্লগছ তাক। তো এতিয়া মই চাই আছোঁ এতিয়া ভাত হ'ব অলপমান টাইম পিছত দোস্ত। তো দোস্ত এতিয়া মজা হাৱা মাৰিছে আৰু অন্তৰ আত্মা ঠাণ্ডা হৈ গৈছে দোস্ত বহুত হাৱা মাৰিছে ইয়াতে আৰু সৰুতে খানা বনাই আছে। এয়া চাওক দোস্ত সৰুতে খানা বনাই আছে দোস্ত এয়া হ'ল কাম কৰা মানুহ। এয়া চাওক দোস্ত কাম কৰা মানুহ খাবা পাৰো আমি নৰো আমি ভিডিঅ' বনাব পাৰো না। তো দোস্ত একদিন মই ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ মোৰ পৰীক্ষা চলি আছিলে সেইবাবে ভিডিঅ' দিব নোৱাৰিলোঁ। তো আজি ভিডিঅ'টো দিছোঁ আৰু মোৰ পৰীক্ষাই হৈছে কালিয়ে দোস্ত। ভাত হোৱাৰ আগতে আপোনালোকে ইয়াতে দৃশ্য চাওক। এয়া চাওক ভিউ কি মজা ভিউ। এয়া চাওক দোস্ত এয়া নৈৰিত ডান্স কৰি আছে। জেঠিমাই বোলে মালখানে নাচবা নৰে আৰু মাল আনবা লাগে বোলে চবে নাচা পেলাইছে নানাচ লাগে দোস্ত। তো দোস্ত এতিয়া সকলোৱে চাহ খাই আছে। এয়া চাওক দোস্ত ইয়াতে চাহ দি আছে আৰু এয়া নিমকি চিৰা আছে। তো দোস্ত ইয়াতে সকলোৱে মাংস বনাই এক্টিং কৰি ফটো উঠি আছিল। মাংস বনাই এক্টিং কৰি ফটো উঠি আছিল দে এই গোটেই মাহে তুলব লাগে এক কপি দোস্ত। চাওক দোস্ত মোৰ পিকনিক প্লেচ চাওক এতিয়া ভাত হোৱা নাই হ'ব এতিয়া মোৰ চেণ্ডেল পাত ইয়াতে আছিল পিন্ধি লওঁ চেণ্ডেল পাত
আৰু এয়া চাওক ভিউ দোস্ত মোৰ পিছত ভিউ চাওক এয়া তো দোস্ত ইয়াতে মাংস হৈ আছে এয়া চাওক ইয়াতে মাংস হৈ আছে আৰু ইয়াতে মাংস মানে এক্টিং কৰি সকলোৱে ফটো উঠি আছিল দোস্ত তো দোস্ত ইয়াতে সকলোৱে ভাত খাব এতিয়া ময়ো খাম দোস্ত ভণ্টিক চাই একলা একলি বহি আছে মামা মাতি আছে আৰু এয়া ভাত দিলা আৰু আহি আছে বস্তু চাওক দোস্ত জাল দিলা কেতিয়া তো দোস্ত এতিয়া ভাত দি আছে এয়া চাওক মই নাজদো মায়েহে কৰিছিল এয়া এতিয়া ক'ত দিয়ে আঞ্জা দিছিল মই লোৱা নাই মই খাব জান পাওঁ আৰু ইয়াতে পাপৰ দিছে এতিয়া ভাত খাওঁ দোস্ত ধৰি দোস্ত এতিয়া মই ভাত খাইছো মজা দোস্ত মজা মজা বন্ধাকবি লব দোস্ত এয়া বন্ধাকবি লবৰা চাওক মই লোৱা নাই মই খাব টান পাওঁ দোস্ত এতিয়া মাংস দিলা ইয়াতে চাওক কি মাংস হাঁহৰ মাংস এয়া চাওক দোস্ত এতিয়া ভাত খাই আছো তো দোস্ত মোৰ ভাত খোৱা হৈ গ'ল এতিয়া পিকনিকো সমাপ্ত হ'ল আৰু আজি ভিডিঅ'টো এইখিনি ভিডিঅ'টো যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট বক্সত জনাই দিব ভিডিঅ'টো কেনে হৈছে তো বাই